নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ACCMS ৰিকুৱাৰমেণ্ট 2024 অফিচ এছিষ্টেণ্টছৰ ভেকেঞ্চি কেইটামান ওলাইছে। কি কোৱালিফিকেশ্যন লাগিব, কি কৰিব লাগিব, কিমান চেলাৰী দিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি ACCMSৰ ফালৰ পৰা পষ্ট ওলাইছে কেইবাটাও। অনলাইন কৰা লাষ্ট ডেটটো হ'ল 20 তাৰিখ 9 মাহ 2024 আৰু এটা অফিচ এছিষ্টেণ্ট পষ্ট ওলাইছে। পষ্টটোৰ নাম হ'ল ড্ৰাইভাৰ কাম পিয়ন। পোষ্ট ওলাইছে এটা। ৰেমুনেশ্যন 15,000 পাৰ মন্থ দিব আৰু আপাৰ এজ লিমিট মানে 35 বছৰ, 18 বছৰ বা 25 বছৰৰ ভিতৰত সময়সীমা থাকিব বয়সৰ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেট মাষ্ট বি হেভ পাছড মিনিমাম 10 ষ্টেণ্ডাৰ্ড, মানে মেট্ৰিক পাছ কৰা হ'লে হ'ব। আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ খুজিছে। should have minimum 5 years of post qualification working, 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কাম কৰা, আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ পিয়ন বা ড্ৰাইভাৰ হিচাপে থাকিব লাগিব। আৰু বেলেগ অৰ্ডাৰ ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেট শুড ফ্লুৱেণ্টলি লেংগুৱেজ ইন আছামিজ লেংগুৱেজ ভালকৈ ক'ব পৰা হ'ব লাগিব যিজনে কেণ্ডিডেট হয়। আৰু কেণ্ডিডেটৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু 2 বছৰ ড্ৰাইভিং কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু কেনেদৰে এইটো পষ্টৰ কাৰণে আপোনালোকে অনলাইন কৰিব। Candidate are requested to send their application as per prescribed format along with self-attachment photocopies, নিজৰ ফটো আৰু ইয়াত থকা যিখিনি ফৰ্মেটত আপোনালোকক ফৰ্মটো দিব সেইখিনিৰ সৈতে এই এড্ৰেছটোত জমা দিব লাগিব। আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, এইটো আৰিয়ানা ভৱন 3rd ফ্ল'ৰ, আছাম পাঞ্জাবাৰী, গুৱাহাটী 781037, এইটো এড্ৰেছত আপোনালোকে জমা দিব লাগিব। লাষ্ট ডেটটো হ'ল লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যন ইজ 20 ছেপ্টেম্বৰ 2024।